হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি মই বনাইছিলোঁ ইয়াৰ লোকেল চিকেন, আৰু তাৰ কাৰণে মই ইয়াৰ ৰেডি কৰি লৈছোঁ আলু, এইফালে নহৰু, আদা নহৰু পেষ্ট, আৰু এইফালে পিঁয়াজ, আৰু এইফালে হৈছে লং, ইলাচি, ডালচেনি, আৰু এয়া শুকান জলকীয়া, বিলাহী এনেকৈ কাটি লৈছিলোঁ। তাৰপিছত এইখিনি চিকেনখিনি ভালকৈ ধুই লৈ ধুনীয়াকৈ ধুই পানীখিনি যোৱাই মেৰিনেট কৰিবলৈ কাৰণে মই ইয়াতে মছলা, সকলো প্ৰকাৰৰ মছলাখিনি দি দিছোঁ, যেনেকৈ জিৰা, ধনিয়া, তাৰপিছতে মিট মছলা, চিকেন মছলা, গৰম মছলা সকলোখিনি দি এনেকৈ মেৰিনেট কৰি পেলাই অলপ দেৰি কাৰণে মই এনেকৈ ৰাখি দিলোঁ। তাৰপিছতে এইখিনি থৈ দিছোঁ। তাৰপিছত এইফালে কেৰাহীখনত মই তেলখিনি গৰম হ'লত মই জলকীয়া দি দিছোঁ, ইয়াতে শুকান জলকীয়া আৰু তেজপাত দুটা দি দিছোঁ। তাৰপাছত অকণমান দেৰি ভাজি পেলাই তাতে মই পিঁয়াজখিনি দি দিলোঁ। তাৰপিছত ইয়াতে পিঁয়াজ ৰঙচুৱা হ'লত মই ইয়াতে বাকীখিনিও দি দিছোঁ দেই, লং, ইলাচি, ডালচেনি এইখিনিও দি দিলোঁ। তাৰপিছত দি পেলাই এতিয়া ভাল ধৰণে এনেকৈ ৰঙচুৱা হোৱালৈকে ভাজিম। তাৰপিছতে ইয়াতে ভজাৰ পিছত মই নহৰু, আদা পেষ্টটো দি দিছোঁ। সেয়া নহৰু, আদা দি পেলাই এনেকৈ ভাল ধৰণে লৰাই দিছোঁ। লৰাই আৰু অলপ গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিম। এয়া দেখিছেনে? তাৰপিছত এতিয়া মই মাংসখিনি দি দিছোঁ। লোকেল মুৰ্গী মাংসখিনি মই এনেকৈ দি মেৰিনেট কৰি ৰাখিছিলোঁ। তাৰপিছত এতিয়া মই ইয়াতে কেৰাহীতে দি দিছোঁ। এতিয়া ইয়াত ভাল ধৰণে লৰাই দিম। লৰাই ঢাকি দিছিলোঁ। তাৰপিছত মই ইয়াতে বিলাহী আৰু আলু এতিয়া দি দিছোঁ। মাংসৰ ওপৰতে দি দিছোঁ বিলাহীটো, আৰু এইফালে আলু দিছোঁ, আৰু এতিয়া লৰাই এনেকৈ ঢাকি দিম। আৰু অলপ দেৰি পিছত এয়া দেখিছেনে, ভাজি আছিলোঁ, ভাজি থাকোঁতে ইয়াতে এতিয়া মই পানী দিম। মই এতিয়া পানী দি দিছোঁ ইয়াতে। মুৰ্গী মাংস যিহেতু জোল খাই ভাল লাগে, সেইকাৰণে অকণমান পানী দিছোঁ। আৰু আপোনালোকে কেনেকুৱা পায় লোকেল মুৰ্গী খাই? আমাৰ ভালেই লাগে, খুব ভাল লাগে, আৰু সেইকাৰণে লোকেল মুৰ্গী বনাইছিলোঁ। আৰু এতিয়া দেখাই আছোঁ ফাইনেলটো। এয়া সিজি আছে মাংস, দেখিছেনে? খুব ধুনীয়া, কিন্তু কেমেৰা কোৱালিটিটোত ইমান ভাল নাহে দেই, কিয় নাজানো। তাৰপিছত এইফালে এয়া মাংস হৈ গ'ল। এতিয়া আমি খাম। দেখিছেনে, মই ফ্লেছটো অফ কৰি পেলাই দেখাইছোঁ, কিন্তু যিটো বনাইছোঁ সেইটো দেখা পোৱা নাই ফটোখিনি। আৰু আমাৰ হৈ গ'ল। এতিয়া আমি খাবৰ কাৰণে লৈছোঁ। আৰু এয়া দেখিছেনে, আজি ৰাতি সাঁজ আছিলে, আৰু ৰাতি সাঁজ এনেকৈ খালোঁ। আৰু মোৰ পদ্ধতি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ল'লোঁ। গতিকে কেনেকুৱা হৈছে জনাব, আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' এটা কৰি দিব হা। আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ' সৈতে আকৌ লগ পাম।